নিশিতা ডেকাৰ দলৰ প্ৰতিজন শিল্পীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰৰ প্ৰতিযোগী ভবিতা বেজবৰুৱা, উত্তৰ গুৱাহাটী। ভবিতা বেজবৰুৱা, উত্তৰ গুৱাহাটী। আৰু এইগৰাকী প্ৰতিযোগীৰ পিছত আমি আপোনালোকৰ মাজলৈ আগবঢ়াম বৰদৈচিলা বিহুৱা দলৰ বিহু নৃত্য প্ৰদৰ্শন। আমি আহিলোঁ হাজিৰা গাঁৱত ফাংচন চাবৰ কাৰণে। এই আমাৰ লগত ধন, এই চাকি, এইটো কোনে কি নাম আছিল এইটোৰ? অঁ চিন্তু, চৰি দেই নামটো পাহৰি গৈছোঁ মই। এইটো অৰ্ণৱ। আমি অলপ ফুৰিব আহিলোঁ আজি ৰং বসন্ত উৎসৱ বুলি বিদায়ী বহাগৰ বিহু ফাংচন। এয়া সুন্দৰ ডেন্স, ইয়াৰ পিছত বিহু নৃত্য আহিব, গ্ৰুপ ডেন্স, গায়ক আহিব। এইটো পৰেশকাৰ, এইটো আমাৰ স্কুলৰ চকীদাৰ হয়। বিহু সম্পৰ্কত তেওঁৰ পৰা মন্তব্য বিচাৰিম, তেওঁ কি কয়। এই পৰেশকাৰ, কেনে লাগছে আপোনাৰ? কেনে ফাংচন ভালে ভালে চলি আছে আৰু? ভাল হৈছে, প্ৰগ্ৰেম ভাল হৈছে, বেয়া নহয়। কিবা ক'ব নেকি ৰাইজক? ৰাইজক কিবা ক'ব নেকি? বিহুৰ শুভেচ্ছা জনাব আৰু। মানে দেৰিকৈ হ'লেও আমাৰ বহাগ বিহুৰ শুভেচ্ছা থাকিল আৰু সকলোৱে যাতে মানে সকলোৰে স্বাস্থ্য আমি ভালে থাকক তাৰে কামনা কৰিলোঁ। ঠিক আছে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। লাইক শ্বেয়াৰ কৰি দিব। আগলৈকে আৰু ভিডিঅ' পাই থাকিব। ধন্যবাদ।